হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালেই নিশ্চয়। আমাৰো ভাল। আৰু ভাল মানে আছে আৰু হৈ থাকে বহু কিবা কিবি, কিন্তু তাৰ মাজতে আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল এইটো ভিডিঅ' কৰা হ'ল বাৰু যথেষ্ট দিন। শনিবাৰ শিৱৰাত্ৰিৰ দিনাখন ৰাতিপুৱা 4:20 পৰাই ভিডিঅ' কৰা হৈছে আৰু একদম ভিডিঅ' কৰা হৈছে মানে আপোনাৰ গোলাঘাট টু লখিমপুৰ। কিমানখিনি ভিডিঅ' কৰিব পাৰিছোঁ নাজানো, কিন্তু আমাৰ অসমৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য তাকে আপোনালোকক অকণমান উপভোগ কৰাবৰ কাৰণে মই ভিডিঅ' অকণ কৰি গ'লোঁ আৰু আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ ধুনীয়াকৈ কমেণ্ট এটা কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব বটনটো। আৰু এইফালে সকলোবিলাক অকণ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি গোলাঘাটৰ পৰা গৈছিলোঁ লখিমপুৰলৈ। আমাৰ ডাঙৰ ভতিজী ছোৱালীজনীক লখিমপুৰলৈ বিয়া দিয়া হৈছে। তাৰে মিতিচিনা পৰ্বলৈ আমি গৈছিলোঁ। শিৱৰাত্ৰিৰ দিনাখনেই যাবলগীয়া হৈছিলে আৰু তাত গ'লোঁ আৰু আপোনালোকক অকণ তাকে ভিডিঅ' কৰি দেখুৱাই দিছোঁ। আৰু তেজপুৰৰ এইফালে কলীয়া ভোমোৰা দলংখনো আপোনালোকক সম্পূৰ্ণ কিমান মিনিট এইটো যায় আপোনালোকে নিজেই চাই যাব পাৰিব। আৰু সকলোবিলাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে উপভোগ কৰক আৰু এনেধৰণে ভিডিঅ'তে আপোনালোকে অকণমান এনজয় কৰক। আৰু এইফালৰ পৰা এইটো আমি লেফ্ট ছাইডে গৈছোঁ লখিমপুৰ আৰু ৰাইট ছাইডে যিটো আছে সেইটোত যায়গৈ অৰুণাচল। ভালকৈ দেখুৱাব পৰা নাই, কিন্তু আপোনালোকে নিজে বুজি পাব। আৰু এইটোত আমি ট্ৰেভেলাৰত গৈছোঁ আৰু যিহেতুকে ট্ৰেভেলাৰত যাওঁতে চবফালে দেখুৱাই যোৱাটো সম্ভৱ নহয়, আৰু তাকে অকণ যিমানকণ কৰিব পাৰিছোঁ। আৰু তাত কিন্তু আমাৰ মিতিৰৰ ঘৰত মানে ভতিজীৰ আমাৰ ছোৱালীৰ ঘৰত বহুত ধুনীয়াকৈ শুশ্ৰূষা কৰিছিলে। তাৰ কিন্তু অকণো ক্লিপ ল'বলৈ নাপালোঁ, তাৰ বাবে দুখিত। আৰু মানে সেই সমাজখন এটা বহুত ভাল লগা সমাজ আছিলে সেইখন, কিন্তু নিজৰ অকণমান মানে আমাৰ ঘৰুৱা প্ৰব্লেমৰ কাৰণে অলপমান মন চনবিলাক বেয়া হৈ আছিলে। তাকে অকলশৰে থকাকণ পৰতে যিকণ কৰি গৈছোঁ। আৰু এইফালে তাত আমাৰ নবৌ এগৰাকীৰ গাও বেয়া হ'লগৈ, সেইটো কাৰণে কৰিবলৈ থাকিলে। এয়া হৈ গ'ল হালধিবাৰী বুঢ়ী আই মন্দিৰ। ইয়াত সকলোৱে মানে কোৱা শুনা মতে অকণমান গাড়ীখন মানে থমাব লাগে, সেৱা কৰি যাব লাগে ইয়াত, নহ'লে অঘটন ঘটে বুলি মানে কয়। আৰু এয়া কাজিৰঙাতে পৰে। কাজিৰঙাৰ পৰা পাৰ হৈ অকণমান তাৰপিছত আৰু বাকীবিলাক আপোনালোকে নিজেই চাই যাব। আৰু এইফালে চাব তেজপুৰৰ আশে পাশে মানে তেজপুৰ পোৱাৰ আগে এইবিলাক চাওক কিমান ধুনীয়াকৈ মানে ধান খেতি আৰম্ভ কৰিছে। আৰু কঠীয়া নহয়, ৰোৱা কামেই শেষ হ'ল। এতিয়া একদম সেউজীয়া হৈ উঠিছে, খুব ধুনীয়া। এইখিনি মানে এইটো ছিজন। আৰু এতিয়া আমি যোৱা 20 দিন হ'ল, এতিয়া চাগে আৰু ভালদৰে ঠন ধৰি উঠিছে। আৰু আমাৰ ইয়াতটোতো একোৱেই হোৱা নাই। আমাৰ ইয়াত এইফালে পথাৰ একেবাৰে খৰাং, পানী নাই, বৰষুণ নাই। এতিয়া 2-এজাক বৰষুণ দিবলৈ ধৰিছে আৰু এই 2 এদিনত। তাকে এইফালে চাওকচোন কিমান সুন্দৰকৈ খেতি কৰিছে মানুহবিলাকে। দেখিয়ে ভাল লাগিছে, গোটেই সেউজীয়া পৰিৱেশ পাহাৰৰ কাষে। আৰু আপোনালোকে এইখিনিৰ পৰা ষ্টাৰ্ট কৰিব টাইমটো কাউণ্ট কৰিবৰ কাৰণে। ভোমোৰাগুৰি দলংখন পাৰ হওঁতে কিমান মিনিট লাগে, আৰু মই সম্পূৰ্ণ ভিডিঅ' কৰা আছে, আপোনালোকে কাউণ্ট কৰি এইখিনিতে পাই যাব।
বৰ্তমান একেবাৰে খৰাং ছিজন আৰু পানী একেবাৰে নাই বুলিব পাৰি নদীখনত আৰু গোটেই বালি ওলাই আছে এইফালে দেখিবলৈ তথাপিও কিমান ধুনীয়া লাগিছে ভোমোৰাগুৰি দলঙৰ পৰা এইফালে গোটেই কিমান দূৰলৈকে দেখি খুব ধুনীয়া লাগে মোৰ ভিডিঅ' চাই থকাসকলে যদি বহুতে দেখা নাই ভোমোৰাগুৰি দলং ইয়াতে ভাল ধৰণে দেখিব পাৰিব আৰু আপোনালোকে এনজয় কৰিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি এখন দলং আছে সেইখনো দীঘলেই ডাঙৰ দলং কিন্তু এইখনৰ মই নামটো নাজানো বাৰু এইখন নদীত পৰিছে সেইটো নাজানো অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ আৰু আমি ঘূৰি আহি পাওঁতে একেবাৰে গোটেই আমাৰ 24 ঘণ্টাই লাগিলে বুলি ক'ব পাৰি ৰাতিপুৱা 4টা 20ত ঘৰৰ পৰা ওলাই যোৱা মানে 5টা 20ত গাড়ী ষ্টাৰ্ট কৰিছে আৰু ৰখি মেলি যাওঁতে আকৌ আমি তাত সময় কটোৱা মেলোৱা সেইখিনি ঘূৰি আহি প্ৰায় 24 ঘণ্টা পূৰা লাগিয়ে গ'ল বুলি ধৰিব পাৰি একেবাৰে 3টা পিছত আমি আহি ঘৰ সোমাইছোঁ মানে তাৰপিছত অকণ ঘূৰি অহা আৰু ৰাতি দিনটো অকণমান দেখাইছোঁ এনেকুৱা লাগে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু এইফালে পথাৰত ইমান ধুনীয়াকৈ ঘাঁহ এইবিলাক মানে ঘাঁহতে গুলপীয়া কিবা কাপোৰ ছটিয়াই থোৱা নিচিনাকৈ ইমান সুন্দৰ লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাবলৈ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এয়া চাওক পথাৰবিলাক হৈ আছে আৰু এইবিলাক দেখি সঁচাকৈ খুব ভাল লাগিছিলে আৰু এইফালে আমি এতিয়া যিটো টাৰ্ণিং লৈছোঁ আমি লেফ্ট ছাইডে সোমাইছোঁ লেফ্ট ছাইডে মানে লখিমপুৰ যায় আৰু যিটো পূৰা ফ্ৰণ্ট ছাইডত মানে পোনে পোনে যায় সেইটো আচলতে অৰুণাচল পায়গৈ সেইটো ৰাস্তা আৰু এইফালেদি গ'লে মানে এইটো লখিমপুৰ যোৱা ৰাস্তা মানে ফাটিছে আৰু তেনেধৰণে সেয়াও আপোনালোকৰ আগত অকণমান দেখুৱাই দিলোঁ তাত গৈ পেলাই অকণমান ফটোকে 2-3 কপিমান মাৰিলোঁ আৰু তাতে আপোনালোকৰ আগত অকণমান দেখুৱাই দিছোঁ আমি দুজনী গৈ পেলাই আমাৰ এইফালে একেবাৰে ছাইডত ব্লু পিন্ধা সেয়া মোৰ নবৌ আৰু এইফালে মাজত থকা গৰাকীও মোৰ নবৌৱে হয়
আৰু মেচিনটো চিনি পাইছেই, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইফালে ছাইডত যিগৰাকী য়েল্ল' কালাৰৰ চুইদাৰ পিন্ধি আছিলে সেইজনী হ'ল মোৰ সৰু ভতিজী। তাইৰ বায়েকৰে মানে মিটিং হোৱাত গৈছিলোঁ আমি। আৰু এয়া ফটো কেইকপিকে আপোনালোকৰ আগত অকণমান দেখাই দিলোঁ। আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব। ইমানেই ৰ'দ আছিলে মানে সেইদিনাখন, একেবাৰে চকু মেলিব নোৱাৰা অৱস্থা, চকু মুঠ খাই গৈছে মানে ফটো মাৰোঁতেও। আৰু এইখন হ'ল সিহঁতৰ একেবাৰে পিছফালে, মানে 200 মিটাৰমান আঁতৰতে মানে সিহঁতৰ নদী এখন গৈছে। এইখন নদী এতিয়া সম্পূৰ্ণ খৰাঙত মানে বালিৰে পোত খাই আছে, পানী অকণো নাই। কিন্তু বাৰিষা হ'লে মানে নদীখন মানে এইখন আৰু পূৰা পাৰ চকচকীয়া হৈ থাকে, মানে পানী নুঠে ধৰি লওক, কিন্তু চকচকীয়া হৈ থাকে আৰু বালিৰে, তেনেকুৱা বুলি কৈছে। আৰু এয়া হ'ল আমাৰ ওচৰৰ নবৌ। এইগৰাকী আকৌ আমাৰ খুব জমনি নবৌ, এইগৰাকীৰ লগত গৈ থাকি কোম্পানী খুব ভাল লাগে মানে এইবিলাক। আৰু এইফালে আমি ঘূৰি আহিলোঁ 8টা 10ত, মানে এইফালে ভোমোৰাগুৰি দলংখন ক্ৰছ কৰি আহিছোঁহে যাত। আকৌ বহুত ৰখিবলগীয়া হ'ল আৰু ঘৰ আহি পাওঁতে বহুত দেৰি হ'ল। আৰু আপোনালোকৰ আগত কৈছোঁ, আৰু ৰাতি মানে লাইটৰ পোহৰৰ ভিউখিনি আপোনালোকৰ আগত অকণমান সেয়া দেখাই দিছোঁ, সেইখিনিও আপোনালোকৰ উপভোগ কৰিব। ভিডিঅ' বহুত দিন দিব পৰা নাই আৰু ৰেগুলাৰ হোৱা নাই। মোৰ ছোৱালীৰো গা ভাল নাই, ছোৱালীৰ লগতো লাগি থাকিবলগীয়া হৈছে অকণমান। আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। আপোনালোকে সকলোৱে আদৰি ল'ব বুলি আশা কৰিছোঁ। আৰু আজি ভিডিঅ'টোত বহুত বিশেষ নাই, আপোনালোকক ইয়াকে দেখুৱালোঁ। আৰু প্লিজ আকৌ পুনৰবাৰ কৈছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু আজিলৈ আহোঁ, ইমানতে সমাপ্ত হৈছে। বাই বাই।